গাইজ আমাৰ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি ভিডিঅ' এটা বনাইছোঁ। দেখিছে লকডাউন দি থোৱা আছে, তথাপিও এটা ভিডিঅ' বনালোঁ। চ' অকলে বনাইছোঁ ভিডিঅ'টো। যদি ভাল পায় লাইক কৰি দিব আৰু। एक मीटर रह यार पिছত লাগিব লাঠি এটা লাঠি কত পাম লাঠি আনিব লাগিব না লাঠি লাগিব 5 6 3 ফুট হৈ গৈছে 6 কে এই হল 10 সেন্টিমিটার আগলে যাও এতিয়া 1 মিটার হৈ গল কাটিম 1 মিটার মোৰ ওচৰত কোনো নাহিব 1 মিটাৰ দূৰতে থাকিব সবে 1 মিটাৰ দূৰত এইডাল প্ৰথম নিয়মটো মই চৰকাৰে দিয়া নিয়মটো পালন কৰিছো 1 মিটাৰ দূৰত থাকিব সবে 1 মিটাৰ দূৰত 1 মিটাৰ দূৰত এতিয়া হ'ল 2 নম্বৰ নিয়ম হাত ধোৱা 10 মিনিটৰ মিয়ামে ধুব মোৰ হাতখন খোৱা গ'লগে চোন এনেকে 10 মিনিটৰ মিয়ামে যদি হাত ধুই যাওঁচোন খোৱাই যাবগে মোৰ হাতখন হয় নাই ইয়াৰ কাৰণে বান্ধিব লাগিব তাৰ মোৰ নিয়ম ছেকেণ্ড নিয়ম ছেকেণ্ড নিয়মটোতে পাই গ'লো এইটো যাতে হাতখন মোৰ খৰনে যায় 1 2 3 Look guys, এতিয়া লকডাউন দি দিলে লকডাউনত মই এতিয়ানো কি কৰিম লকডাউনৰ ওপৰত যদি সকলোৱে যদি ভিতৰতে আছে ময়ো ভিতৰতে থাকিমগৈ আৰু ন শুয়ে থাকোঁ আৰু ন কেনে গাইজ শুয়ে থাকোঁ আৰু ন ভিডিঅ'টো কেনেকুৱা পালে ক'ব এনেই আৰু কচমাতে বনাই দিলোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰি দিব যদি আমাৰ চেনেলটো যদি নতুনকৈ হয় তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব আৰু